গছেই জীৱৰ প্ৰাণ, গছ থাকিলেহে জীৱ থাকিব। জ্ঞানীজনে কথাতে কয়, যদি এজোপা গছ কাটে তেন্তে 10জোপা গছ ৰোপণ কৰক। এই বাক্যশাৰীকে সাৰোগত কৰি স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কাকপথাৰৰ লগতে অসম অৰুণাচল সীমান্তত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাকপথাৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মৃদুল বৰাই প্ৰায় লক্ষাধিক টকা ব্যয় কৰি 3 বছৰত নিজৰ তত্ত্বাৱধানত প্ৰতিপালন কৰি 500 গছ পুলি ৰোপণ কৰিছে। মানে মই সৰুৰ পৰা একচুৱেলি গছৰ প্ৰতি মোৰ খুব আগ্ৰহ এটা আছে। যেনেকৈ হলং গছ, এজোপা গৰং গছ দেখিলে মোৰ খুব মৰম লাগে, মানুহে কাটি দিয়ে। গতিকে সেইটো কাৰণে মই মানুহক এটাই মেছেজ দিব বিচাৰিছোঁ, যাতে গছজোপা জীয়াই ৰাখক, কাটক, মাল্টিপ্লাই হ'ব লাগে। গছটো কাটিব লাগে হয়, এজোপা কাটিলে মানুহে 10জোপা ৰুব লাগে। কাকপথাৰৰ পৰা ডিৰাক চাৰিআলিলৈ প্ৰায় 15 কিলোমিটাৰ পথৰ দাঁতিত ৰোপণ কৰা হৈছে এই গছ পুলিসমূহ। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে শদিয়াৰ বিধায়ক বলিন চেতিয়া, সেনা বিষয়া, স্থানীয় আৰক্ষী দল সংগঠন, বন বিভাগ, বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। এই গছপুলি ৰোপণ এটা কাৰ্যসূচীত লৈছোঁ। মই একচুৱেলি মোৰ দোকান কাঠৰ ব্যৱসায় কৰোঁ সৰু মৰুকৈ, তথাপিতো মই আজি গছপুলি ৰোৱাৰ এটা নিজৰ বাবেকৈ কাৰ্যসূচী লৈছোঁ। গছটো একচুৱেলি মানুহে জীয়াই ৰাখিব লাগে, গছ থাকিলেহে মানুহ থাকিব। কিবা শাস্ত্ৰত কিবা এটা কথা কয় নহয়, দহপুত্ৰ এক বৃক্ষ বোলা বস্তুটো চবেই মানুহে এইটো হেৰি কৰিব লাগে। আৰু গছ জীয়াই ৰখাটো আমাৰ চবৰে দায়িত্ব আছে। গতিকে মই যিমানখিনি পুলি ৰুইছোঁ চবৰে মোৰ বুলি নহয়, মই অকল ৰুই দিছোঁ, প্ৰতিপালন কৰাটো ৰাইজৰ দায়িত্ব। আৰু মই যিমান পাৰোঁ কৰিম। 3 বছৰলৈকে এইবিলাক চব নিজৰ একক প্ৰচেষ্টাৰে মই নিজে কৰিছোঁ। ৰাইজৰ সহযোগ লাগিব, ৰাইজৰ সহযোগ বিচাৰিছোঁ। অল অসমলৈ মই মেছেজটো দিব বিচাৰিছোঁ, ৰাইজে গছ বচাওক, গছ থাকিলেহে প্ৰাণী থাকিব। মই প্ৰায় ইয়াৰ পৰা ডিৰাক গেটলৈকে যিমান পুলি লাগে সিমানেই ৰুম বুলি ভাবিছোঁ। কিন্তু আজি নহয়, আজি যিমান পাৰোঁ, আজি 500-1000মান পুলি ৰুম। অকল পুলি মানুহে ৰুৱে, বহুত দেখিছোঁ পুলি ৰোৱা, কিন্তু পুলিটো ৰুইহে যায় অকল মিডিয়াৰ আগত উঠিবৰ কাৰণে। কিন্তু পুলিটো ৰুলেই নহ'ব, পুলিটো জীয়াই ৰাখিব পাৰিব লাগিব। গতিকে মই এটা পুলিত ইমানে খৰচা কৰিছোঁ, 2000 লাগে মোৰ খৰচা হৈছে। গতিকে মই জীয়াই ৰাখিম বুলি মই সংকল্প লৈছোঁ, আৰু মোৰ ৰাইজৰ সহযোগ লাগিব, প্ৰত্যেকেই দায়িত্ব আছে। আনহাতে অসম অৰুণাচল সীমান্তৰ ডিৰাক সোনজান শিমলুগুৰিৰ পৰা ডিৰাক গেটলৈ টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত এটা স্বেচ্ছাসেৱী সংগঠনে সোনজান শিমলুগুৰিৰ পৰা ডিৰাক গেটলৈ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। কাকপথাৰৰ পৰা লুনামণি দহোটীয়া ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।